Hi guys, মই হিমাশ্ৰী যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ এইজনী আজি বেজি ল'ব ভেকচিন ল'বা হয়নে উঠিলোঁ এইফালে চা Hi guys, মই হিমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হিমাশ্ৰী আৰু ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই ফাৰ্ষ্ট ভিডিঅ' বনাবলৈ গৈ আছোঁ। মোৰ ছোৱালীৰ 1.5 মাহ সোমাইছে, তাইৰ 1.5 মাহীয়া ভেকচিন আছে। তাতে ডিব্ৰুগড় আদিত্য হস্পিটেলত লৈ যাম, তাইক ভেকচিন দিম। তাকে দেখুৱাম বুলি ভাবিলোঁ আপোনালোকক। তাইৰ জন্ম আদিত্য হস্পিটেল ডিব্ৰুগড়ৰ আৰু মোৰ ঘৰ মঙলদৈত হয় আৰু আমি ডিব্ৰুগড়ত থাকোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া ৰাতিপুৱা 7 বাজিছে, ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আমি ৰেডি হওঁ, তাইকো উলিয়াই লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকে সকলোকে। ব'লকচোন ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি গাড়ী আহিলে যাম, গাড়ী ৰখি আছোঁ আৰু আমাৰ এইজনী আজি বেজি ল'ব ভেকচিন ল'বা হয়নে আজি ভেকচিন ল'ম। সেইটো চাই আছে, গাড়ী আহি গ'ল, আমি এতিয়া যাব ওলাইছোঁ। এইফালে চা Hi guys. এয়া আমি হস্পিটেল পাই গ'লোঁ। এইখন গেটেৰে সোমাই যাব লাগিব, চাই থাকক। ইয়াতে আমি নামিলোঁ, এয়া ভিতৰত যাই আছোঁ, চাই থাককচোন আপোনালোকে। এয়া আমি পাই গ'লোঁ, ইয়াতে ডক্টৰ বহে, ইয়াতে দেখুৱাম তাইক, দেখাই কিনে আপোনালোকক লগ পাই আছোঁ। আমি হস্পিটেলৰ পৰা ওলালোঁ, এতিয়া যাব ওলাইছোঁ, কিন্তু আজি ভেকচিন দিয়া নহ'ল। কিয় নহ'ল বাৰু এইটো মই ঘৰত যাই ক'ম, আপোনালোকে চাই থাকিব। এয়া ডিব্ৰুগড়ৰ টাউন, ল'ৰাই বোলে চাওমিন খায়, চাওমিন লৈছোঁ, লগতে ময়ো খাম বাৰু। ব'লক চাওমিন লৈ কিনে ঘৰত লগ পাই আছোঁ। গাইছ, আমি আহি পালোঁ ঘৰ। এতিয়া কানি কাপোৰ খুলি লওঁ, খুলি লৈ লগ পাই আছোঁ। ফ্ৰেছ হৈ ল'লোঁ, লৈ কিনে এতিয়া অলপ বহিছোঁ, বহুত ভাগৰ লাগিছিলে। তাৰপিছত আৰু চাওমিন লৈ আহিছিলোঁ, এতিয়া চাওমিন খাওঁ, খাই কিনে আপোনালোকক লগ পাই আছোঁ। হাই গাইছ, চাওমিন খাই ল'লোঁ, লৈ কিনে এতিয়া তাইক কোলাত লৈছোঁ, টোপনি গ'ল। আৰু আপোনালোকক কোৱা নহ'লে যে ভেকচিনটো কিহৰ কাৰণে দিব নহ'লে, ভেকচিন এইটো কাৰণে দিব নহ'লে মানে ডক্টৰে ক'লে যে আমাৰ ইয়াতে যে আশা বাইদেউসকল আছে তাৰ পৰা দিয়া কথা ক'লে, আৰু তাতে দিব পৰা গ'ল হয়। মানে অহা যোৱা অকণমান দূৰো হয় হস্পিটেল আমাৰ ইয়াৰ পৰা, দূৰ হোৱাৰ কাৰণে 1.5 মাহীয়াটো যদি আমি তাতে দিওঁ হস্পিটেলত, তেতিয়া আহিব 3 মাহতো তাতেই দিব লাগিব। যদি আমি ইয়াতে দিওঁ আশাৰ পৰা, তেতিয়াহ'লে আমাৰ অলপ সুবিধা হয়। সেইটো কাৰণে ডক্টৰে ক'লে যে আপোনালোকৰ সুবিধাৰ কাৰণে তাতেই দিয়ক, এইটো কাৰণে দিব পৰা নগ'লে। যিটো কাৰণে গৈছিলোঁ এইটো নহ'লগৈ, কিন্তু তাই এটা চকুৰ প্ৰব্লেম হৈ আছিলে, সেইটো দেখুৱালোঁ আৰু মোৰ চেকআপটো হৈ গ'ল। আৰু মই ভাবিছিলোঁ ভেকচিন দিলে তাই কান্দিব,
আৰু বহুত জ্বৰ উঠিব। তাই লাগি আছিলে, তাইৰ ভেকচিন ল'ব নাপালে, এতিয়া দিব লাগিব। ইয়াতে কোনদিনা আহে আশা, তেতিয়া দিব লাগিব কণ্টেক্ট কৰি উঠি। দিয়াৰ পিছত আকৌ যদি পাৰোঁ আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু এইটো মোৰ ইউটিউবৰ ফাৰ্ষ্ট ভিডিঅ'। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। আজিলৈ তেনেহ'লে বাই বাই।